আমি বিৰোধিতা কৰিয়ে থাকিম, কিয়নো নাৰী শক্তি বন্ধন অধিনিয়ম তথা মহিলা আৰক্ষণ বিল কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডি এলায়েন্সৰ নাৰী শক্তি বন্ধন বিধেয়ক 2026 বিৰোধী স্থিতিৰ বাবে 33% মহিলা সংৰক্ষণ কাৰ্যকৰী নহল। তাৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতো বিভিন্ন বিৰোধী দলৰ মহিলাসকলে ৰাজপথত ওলাই আহি প্ৰতিবাদী কাৰ্যসূচী লোৱা আমি দেখা পাইছো, যাৰ ফলত আজি কাৰ্বি আংলঙতো আমি সকলো মহিলা ওলাই আহি ইয়াত আজি ধৰ্ণা কাৰ্যসূচী প্ৰতিবাদী লোৱা হৈছে। আৰু আজি কাৰ্বি আংলঙতো নাৰী শক্তি জগাই ৰাজপথত ওলাই আহিছো। কি মমতা বেনাৰ্জী, সোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধী তেওঁলোকেও একো গৰাকী মহিলা, তেওঁলোক মহিলাৰ হয় আচলতে যিটো কাম কৰিছে মহিলাৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিছে। আমি ধিক্কাৰ দিছো, আমি নিন্দা কৰিছো বিৰোধী দলক। নাৰী শক্তি প্ৰগতি বিকাশৰ কাৰণে, দেশৰ উন্নয়নৰ কাৰণে বাধা কৰাটোৰ আমি কেতিয়াও নামানো। আমি সুৰক্ষিত আসন বিচাৰো, বিধানসভা, ৰাজ্যসভা, লোকসভাতো সুৰক্ষিত আসন বিচাৰো। NDA চৰকাৰ তথা নৰেন্দ্ৰ মোদী চৰকাৰেহে আটাইতকৈ মহিলাসকলক গুৰুত্ব দিয়া হৈছে, বিভিন্ন ক্ষেত্ৰত সুযোগ প্ৰদান কৰা হৈছে। আনকি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি আসনতো এগৰাকী পিছপৰা সম্প্ৰদায় মহিলাক অধিষ্ঠিত কৰিছে আৰু দীৰ্ঘদিনৰ বাবে এগৰাকী মহিলাক বিত্ত মন্ত্ৰী কাৰ্যকাল পৰিচালনা কৰাৰ সুযোগ প্ৰদান কৰিছে। এনে ধৰণৰ উল্লেখযোগ্য একান্ত কংগ্ৰেছে কোনো দিনে ল'ব পৰা নাছিল প্ৰায় 55 বছৰ কাৰ্যকালত। NDA চৰকাৰখনে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিমানবিলাক মহিলাৰ উন্নয়নৰ বাবে তেখেতসকলক সামাজিক সুৰক্ষা, অৰ্থনৈতিক উন্নয়নৰ আৰু মহিলাসকলক সন্মান সহকাৰে জীয়াই থকাৰ বাবে যিমান আঁচনি সময়মতে কাৰ্যসূচী ৰূপ দিলে, ইয়াৰ ফলস্বৰূপে আজি বিশ্বৰ বুকুত নিজৰ দক্ষতা, যোগ্যতা প্ৰদৰ্শন কৰিবলৈ মহিলাসকলে সক্ষম হৈছে। কিন্তু কংগ্ৰেছক যদি আপোনালোকে চাই 55 বছৰত শাসনকালত মহিলাসকলৰ কাৰণে একো কৰি যাব পৰা নাই। গতিকে মহিলাৰ অধিকাৰ ওপৰত প্ৰহাৰ কৰিছে, কংগ্ৰেছৰ প্ৰকৃতাচৰণ দেখুৱাই দিছে। মাতৃ শক্তি অপমান কৰিছে কংগ্ৰেছে, বেইমান কৰিছে কংগ্ৰেছে বুলি আমি ক'ব বিচাৰিছো। কংগ্ৰেছ যদি মহিলাসকলৰ লগত সমৰ্থন আছে তেতিয়াহ'লে মহিলা অধিকাৰ প্ৰদান কৰাৰ সময়ত কংগ্ৰেছে পলায়ন কৰিছে, কিয় ওলাই গৈছে সাংসদৰ কক্ষৰ পৰা। কংগ্ৰেছৰ দ্বাৰা নাৰী শক্তিৰ অপমান কেতিয়াও সহ্য নকৰে, হিন্দুস্তান মহিলাসকলে কেতিয়াও সহ্য নকৰিব। মহিলাৰ অধিকাৰ পৰা বঞ্চিত জগৰীয়া একমাত্ৰ কংগ্ৰেছে কৰিছে। মহিলা সংৰক্ষণৰ ওপৰত নিকৃষ্ট ৰাজনীতিটো একমাত্ৰ কংগ্ৰেছৰ পুৰণা নীতি বুলি আমি দাঙি ধৰিছো। নাৰী সন্মানৰ মিথ্যাচাৰ এয়া হ'ল কংগ্ৰেছৰ ভুৱা প্ৰচাৰ বুলি আমি দাঙি ধৰিছো। কংগ্ৰেছৰ হাতত নাৰী শক্তিৰ অপমান কেতিয়াও মহিলা শক্তিয়ে মাফ নকৰে। গতিকে আমি কাৰ্বি আংলং মহিলাসকলে নাৰী শক্তি বন্ধন বিধেয়ক বিল পাছ কৰাটো বিচাৰো আৰু কাৰ্বি আংলঙৰ মহিলাসকলে অকল কাৰ্বি আংলং অট'নমাছ কাউন্সিল নহয়, ৰাজ্য সভাটো, বিধানসভাটো আৰু লোকসভাটো মহিলা আৰক্ষিত আসনহে বিচাৰো।
আৰু নাৰী শক্তি জিন্দাবাদ মহিলা 33% আৰক্ষী আসন লাগিবই লাগিব নাৰী শক্তি বন্ধন বিধেয়ক লাগিবই লাগিব মাতৃ শক্তি অপমান কংগ্ৰেছ বেইমান মহিলা অধিকাৰৰ পৰা বঞ্চিত জগৰীয়া কংগ্ৰেছ মহিলা অধিকাৰৰ ওপৰত প্ৰশ্ন তোলা এয়া কংগ্ৰেছৰ স্বভাৱ নাৰী সন্মানৰ মিথ্যাচাৰ এয়া কংগ্ৰেছৰ ভুৱা প্ৰচাৰ কংগ্ৰেছৰ হাতত নাৰী শক্তিৰ অপমান মহিলা শক্তিয়ে কেতিয়াও মাফ নকৰে ইমান